হেল্ল' এভৰিৱান, মই প্ৰতীক্ষা। আপোনালোকক সকলোকে মোৰ চেনেলটোৰ প্ৰথম এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ লোৱা পোহা ৰেচিপি আপোনালোকৰ মাজলৈ আনিছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবৰ বুলি আশা ৰাখিলোঁ। এতিয়া মই ৰেচিপিটোৰ বাবে গাজৰ, মটৰ আৰু বিন সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত কেৰাহী এটাত অলপমান মই ইয়াত মিঠাতেল দি গৰম হ'বলৈ দি কাটি লোৱা পিঁয়াজখিনি ঢালি দিছোঁ। ৰিফাইনো ইয়াত দিব পাৰিব, কিন্তু মই ইয়াত মিঠাতেলহে দিছোঁ। এনেদৰে ল' ফ্লেমত মই পিঁয়াজখিনি সামান্য ৰঙচুৱা হোৱালৈকে ভাজি আছোঁ। তাৰপিছত কাটি থোৱা যিখিনি চব্জি সেইখিনি মই ইয়াত ঢালি দিছোঁ। গোটেইখিনি হৈ যোৱাৰ পাছত মই এনেদৰে লৰাই ৰাখিছোঁ। লৰাই থকা সময়তে মই ইয়াত সোৱাদ অনুসৰি নিমখ দি দিছোঁ। হালধিও মই ইয়াত কম পৰিমাণে দি দিছোঁ। দি দিয়াৰ পাছতে মই ইয়াত কোনো ধৰণৰ ঢাকন নিদিয়াকৈ চব্জিখিনি লাহে লাহে লৰাই আছোঁ। লৰাই থকাৰ পিছতে যিখিনি ধুই থোৱা চিৰা আছিলে সেই চিৰাখিনি মই কেৰাহীটোত ঢালি দিছোঁ। গোটেইখিনি এনেদৰে ঢালি লোৱাৰ পাছতে মই লাহে লাহে ল' ফ্লেমত চিৰাখিনি লৰাই আছোঁ। লৰাই থকাৰ সময়তে সোৱাদ অনুসৰি মই ইয়াত চেনিও এড কৰি দিছোঁ। ইয়াত মই কাজু আৰু অলপমান কিচমিচো দিছিলোঁ। ভিডিঅ'টো কৰিব থাকি গ'ল, গতিকে মই ইয়াত এনেদৰে কৰি দিছোঁ। শেষত মই পোহাখিনিৰ ওপৰত 2 চামুচমান গৰু ঘি এড কৰি দিছোঁ। গৰু ঘিখিনি মই এড কৰাৰ পাছতে পোহাখিনিৰ ওপৰত অলপমান বাদাম, ভুজিয়া, ডিম এনেদৰে সজাই দিছোঁ। এয়া আমাৰ পোহা ৰেডি। আপোনালোকেও এনেদৰে এই ৰেচিপিটো এবাৰ বনাই চাবচোন। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।